অসমৰ মানচিত্ৰখনত থকা সাতভনীৰ বিষয়ে অলপ জানো আহা। এইখনে হৈছে এখন অসমৰ মানচিত্ৰ আৰু এয়া হৈছে 7 চিষ্টাৰ দিছেনে। সৰু সৰু শিশুসকলে এয়া ভালদৰে চোৱা আৰু এয়া হৈছে অসম চোৱা। অসম এয়া এখন হৈছে অসম ইংলিছত আসাম কয় আৰু এয়া হৈছে মণিপুৰ। এয়া দেখিছানে মণিপুৰ আৰু এয়া হ'ল মিজোৰাম। এয়া হৈছে ত্ৰিপুৰা। এয়া হৈছে মেঘালয় আৰু এয়া হৈছে অৰুণাচল প্ৰদেশ আৰু এয়া হ'ল নাগালেণ্ড। এয়া দেখিলানে ধুনীয়াকৈ অসমৰ সাতভনীৰ নাম লিখা আছে ধুনীয়াকৈ। আৰু এয়া ধুনীয়াকৈ অসমখনৰ ওচৰ চাৰিওফালে দেখিছাই আছে অসমৰ ওচৰে পাজৰে সাতভনী 7 চিষ্টাৰ যাক কোৱা হয় অসমৰ সাতভনী। ইংলিছতো লিখা আছে দেখিছানে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অসম, মিজোৰাম। আৰু এয়া অসমৰ এয়া দেখিছেনে বিহু ডান্স। অসমৰ এয়া বিহু ডান্স নাচে যে এয়া হৈছে অসমৰ বিহু ডান্স। আৰু এয়া হৈছে মণিপুৰৰ ডান্স ৰাসলীলা ডান্স দেখিছানে কিমান ধুনীয়াকৈ নাচিছে ৰাসলীলা ডান্স। আৰু এয়া হৈছে ত্ৰিপুৰা ডান্স চাকমা ডান্স চাকমা ডান্স। আৰু এয়া হৈছে নাগালেণ্ডৰ ডান্স নাগালেণ্ডৰ এও ট্ৰাইবী ডান্স। আৰু এয়া হৈছে অৰুণাচল প্ৰদেশৰ ডান্স আকা ট্ৰাইবী ডান্স। আৰু এয়া হৈছে মিজোৰামৰ ডান্স। আৰু এয়া হৈছে মেঘালয়ৰ ডান্স। আৰু এয়া আছিল অসমৰ ওচৰে পাজৰে থকা সাতভনীৰ 7খন ৰাজ্যৰ ডান্সসমূহ। শিশুসকল যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে মোৰ এই ভিডিঅ'টোত তোমালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা।